नमस्कार बंधु बान्धवीসকল स्वागतम जनाइছোঁ আপোনালোকক মোৰ এটি নতুন ভিডিঅ'লৈ। আজি 31 জানুৱাৰী সকলোলৈকে মেডাম মে ফিৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোৰ ফালৰ পৰা। আজি আমি 31 জানুৱাৰী মানিবলৈ কাৰণে গাভৰু দলঙলৈ বুলি ওলাইছোঁ। গতিকে আপোনালোকক মোৰ সৈতে লৈ যাওঁ, বলক মোৰ সৈতে ভিডিঅ'টো উপভোগ কৰক। এতিয়া আমাৰ এয়া যাত্ৰা আৰম্ভ হৈ গ'ল। আমি গৈ আছোঁ, লগত মা ঘূৰি আছে। পাই গ'লো সেই পিকনিক প্লেচ। খুৰী হেল্ল' বুলি কৈ দিওঁ, বৰমা হাই বুলি কৈ দিওঁ, গুণগুণ হাই কৈ দিয়া, হাই কৈ দিয়া। কি নকয় যা। বুঢ়ীদিহিং নৈ পাৰতে এয়া চাচনি গাভৰু দলং। পিকনিক খাবলৈ গ'লে এইটো আটাইতকৈ বেয়া লাগে, মানুহবোৰে খাই ইমান লেতেৰা কৰি থৈ যায়। এইবোৰ এতিয়া আমি চফা কৰি ল'ব লগা হৈছে। খাই মেলি মানুহবোৰে চফা কৰি থৈ যাব লাগে, মোক গোটেই একদম লেতেৰা কৰি দিছে। জেগাডোখৰ প্ৰদূষণ হয়, চবফালে এতিয়া জুই জ্বলাই জ্বলাই চফা কৰিব লগা হৈছে। এইবোৰ আহিয়ে ভাগে ভাগে কাম, পাচলি কুটাত ব্যস্ত। এইফালে কথা পতা মানুহ, এইফালে ব্যস্ত আমাৰ ইংমন আৰু গুণগুণ। কি খাইছে? চিপছ খোৱাত ব্যস্ত। এইফালে কথা পতা, খৰি বিচৰাত ব্যস্ত এইবোৰ। এইফালে কেৰাহী গৰম হ'লেই মাংসৰ বাবে। মাংসৰ কাৰণে ৰেডি কৰা হৈছে। এইফালে চালাড, সেইফালে চাহ খোৱাত ব্যস্ত। মই চাহ একাপ খাই দিওঁ। এইখিনি ভালেই ন চাহখিনি। গুড ডে বিস্কুট, গুড ডে বিস্কুট। এয়া ব্ৰইলাৰ গাহৰি মাংস। মেডাম মেফি যিহেতু গাহৰিটো খাবই লাগিব। গাহৰি এইখিনি এতিয়া পুৰা গাহৰি খাবৰ কাৰণে ৰেডি কৰা হৈছে। নৈ কাষলৈ বুলি চিচা ভঙা আছে দেই, ভালকে ভালকে। বুঢ়ীদিহিং নৈত এতিয়া যিহেতু পানী নাই, একেবাৰে বালি হৈ আছে গোটেইখন। ওপৰত এইফালে পিকনিক হয়, তলতো পিকনিক আছে, পিকনিক খোৱা মানুহে। সেইফালে গাভৰু দলংখন ওলাই থাকে, বালি গাভৰু দলং। কোনটো পাৰে? অঁ সেয়া নাও চলাইছে তাতে। বালিত খালে হ'ব আৰু, ইয়াত নাৱত উঠিব পাৰি নহয়। আপুনি আহিব, উশাহ বাঢ়িব, অচিন অনুভূতিয়ে বুকুতে নামি
পথাৰত ধনীতি ৰহে দৈ খালে বাই থাকিলে খালি দমৰালৈ পইচা দিব যাবানে ধনীতি ৰহে দৈ লাউনি উঠোতে মিছ এতিয়া এই ভাত খাবলৈ এই বাঢ়িবলৈ ৰেডি কৰা হৈছে সেইফালে মাংস এতিয়ালৈকে পৰিয়ে থকা হৈছে লগতে বাকীবোৰ পাৰ্টিয়ে খাই মেলি যাবলৈ লৈছে আমি হয়তো একেবাৰে শেষলৈ খাবলৈ আছোগৈ এতিয়ালৈকে শেষত এয়া ভাত খাবলৈ ল'লোঁ ভাত খাই মেলি ঘৰা ঘৰি আহি দিলোঁ আৰু সকলোৱে